আমাৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু শ্বেয়াৰ কৰক। তাড়াতাড়ি মার ও সাদা হাই দাঁত কেনা ওই ও ক্লাস আছে ওই কি ক্লাস আছে তো এ মোর জিওগ্রাফি আছে মোর জিওগ্রাফি হয়নি এ মোর ইকোনমিক্সৰ ক্লাস আছে ক্লাস টাস মই আজিকালি কৰিয়ে বনাই ইকোনমিক্সৰ ক্লাস ময়ো ভাই ক্লাস টাস করবে ইচ্ছা না এ মই সিলে সাতটো ঘৰে খাব সাদা খাবি নাকি তই সাদা নাখাও দে মই এ খাইলো লাভ পাই খাবার ইচ্ছা নাই এ দি খাই দে খাইলো তই জিওগ্রাফিৰ ক্লাস কৰি গৈছ না এ কোন ক্লাস মই ক্লাস দেখাই নাই মই ইকোনমিক্স ছাৰ হৈছে নি বাও মই ক্লাস কেনে কিতাপখন দেখাই নাই মই কি জানি মই ক্লাসে কৰি পোৱা নাই তাতে হাতীৰ কথা লেখা থকা বোলে ও হ'ব পাৰে হাতীৰ কথা ডাঙৰ ডাঙৰ হাতী হাতী ঐ ইকোনমিক্সত বোলে কিবা দলঙৰ সেই বুজো যায় নকশা কিবা বস শুনছোৱে মই আজিকালি সঁচাই ভাই দেখিয়ে বনাই কিতাপখন ইকোনমিক্স কেনে মইতো নকৰোৱে ক্লাছ মই আজিকালি কৰিয়ে বনাই আকা লাগি থাকো সেইটো দেখাই দেখোন ইকোনমিক্সৰ ক্লাছ আজিকালি কোনো কৰিয়ে বনাই আজিকালি মোক মাই বাবাই যাবি নেকি ক'ৰবাত যাবা মানে কহাই যাবি আৰু তাকেইটোৱে আপি কেতিয়াও অহা নাই আজি জচু অলপ ফুৰি আহো তাকেইতো মই বেগানা নাই প্ৰিন্সিপালে ধৰিছো এ বাদ দিয়ে বে কামটো আছে নে চাগে তাৰ দেখটো নিব যা কাল কম কৰি যা সাজদি নকৰা কি হম ভাবছে না জীৱন এ ঘৰত ভালকে পঢ়ো দে ভাই ইয়াতে যি কৰিলো কৰিলো আৰু মই মানে এটা আলোচনা পালা মাৰিলে মানে কি মইতো ভাত চাত খোৱা বাদ দিছো ৰাতি 3টা বজালৈকে পঢ়ো মই বেছি টাইম নপঢ়ো জাহানি ভাল টাইম পঢ়ো ভালকে পঢ়ো বেগাৰে পঢ়ি থাকে ৰাতি গম পাই মই পঢ়ো পানী পুলি গাখীৰ খাওঁ ইঞ্জিনিয়াৰ হ'ব লাগিব ভাই কি এই ৰাখি যাওঁ চায়াত যাওঁ ভাই তহঁতটো কি হয় নাজনে কিন্তু মই পাইলে ধৰাৰে কথা আছে মই আয়াতো বুজি আছো দে ভাই আমেৰিকাৰ পৰা নিদিয়ে আছে গম পাইছা না আমেৰিকাৰ মই ইঞ্জিনিয়াৰ হ'ব লাগিব ভাই আমেৰিকাৰ পৰা মোক নিদিয়া আছিল এই মোৰ সাধা নাপাই তাতে সাধাৰ দাম বেছি সাধা নাপাই ভালে হ'ব নাই মই ইঞ্জিনিয়াৰ হ'ব লাগিব আৰু মই যি এগ্ৰ কটালো দাঁত এইবোৰ আইনাত লাগবে ভয় লাগে এইটো এটা মেইন কথা এই ঠেকনা চিন্তা কৰিলে নালাগে দে তই এইগিলা বাদ দি না ভাই মই পঢ়া তাকে ইঞ্জিনিয়াৰ হৈ পেলাই ভাবছো ৰ ইঞ্জিনিয়াৰ হ'ম বুলি ইচ্ছা আছে কিন্তু পাৰিম না কি জানো দলং চলং যদি ভাই কিবা দলঙত যদি মানে মানুহৰ ঘৰত ড্ৰয়িং কৰি দিওঁ ভাই মোৰ সেনে আনো নিচিনা হ'ব লাগে না কাৰণ জানা সেইটো ৰাতি ভালে হ'ব নাই ৰাতি কোৱাৰ্টাৰ এটা খাব মন যায় কিন্তু নৰো ঘৰত খাবা পইচাও নাই না তোৰ কিমান হাত বিয়াৰ বাপি পইচা ইয়াৰ খাদ্য নৰা হৈছে দে ভাকে নেদে লাজ লগা হৈছে ভাই কি কৰিবি এই বুঢ়া আছে না বাপি আৰু মানে কি হাত দিয়ে কৈ কি নিজৰ মাথা মাৰ বুলি কৈ আৰু চাবা আছে নাই দে ভাই তেমা মানে দে মোৰ টেমাটো নানিলো আনছা শুন না সাধা নৰ এ বাদ দি চোন চোন মাৰি দি হেম কেনা কি না অকণ মাছ ধৰা দে খাওঁ দে ভাই কেমন লাগছে ঐ দে যাবি নেকি এতিয়া আজি যা আজি তাৰ লাগ নাপায় ভাই অঁ ঐ হৈ আছে না পিয়া কবা এ বাপৰে কি কৈ আবা মে ভাই দে ফটো উঠাই নে এই ফটো তাকে দেই কেমেৰা নয়া ভাই দে নাই মাৰো দে মাৰ মা তো তুলি মাৰ সেলফি উঠি মোৰ ভয় লাগবে ধৰছি আজি আকৌ খাই না এই তই কিবা খাইছে কি অলপ ভাল খাই তই এই গাৰ্লফ্ৰেণ্ড তো আজি তই মিছ কৰিম বহুত ভাই এবাকে চাও দে দে এই চাচি দে ধুনীয়া আজি এ মজা আছে আজি ভাই তোৰ লাগ নাপাৱে দে 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 ভাই আৰু আছে না পিয়াৰ ভাই আৰু একবাৰ মাৰ নাপা দে 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 পাছত ফটো লাগা তোমাক মাৰ WhatsApp-ত দিম দে তো। দিবি মোক তাত পঠাই দিবি এই আজা পাৰ্টি কৰো তো আজি কৰিম এই পাৰ্টি পুছি আছে কি পইচা আছে হ'ব আজি আছে বাপ্পা ঐ এই দিনৰ এটা গ্ৰাহক নাই ঐ দাদা লাটো দাম কিমান হা এই কেমান নিদিয়া খাল্লা নি কিনে গতাই নিদিয়ে গতাই নিলো ৰবা এইটোত নিলি গতাই নিলি 30 টকা দিব লাগিব 30 টকা বেছি হৈছে নেকি এই নিলি নিবি নিলি নাই এইগিলা মাথা গৰম কৰি লাভ নাই বাংনাৰ দাম কেনেকে বাংনা নিবি নে আকৌ নিলি হয় ৰ দামে দৰে মিলি এই বাংনা এটাত 5 টকা এটাকে নিবি আৰবি এটাকে এ নালগে দিয়া এ কেনা মানুহে নাই দিয়া এই জিও আছে এটা হিও গতা দাম চাম দিবে নুখুজে এ চানুলে বা কি কৰিছি সি আয়া চবিচৰে হ'ল নেকি ফোনে এটা লোক হেল্ল' হেল্ল' নামতে দিলে হেল্ল' অ কি ও কি করছে ও আয়া চবিচের তার মানে সকালে বিয়ালা ও খবর কেনা ভাল দে নলা যেতিয়া কয় 5টা না ডাকবা এ ডাক চাক নাই এটা ফোনে করে বাংলা চচল দা হেল্ল' ও কিয়ে পাইলি নাকি এই কলেজত জীয়াকে লগাইছিলো ও কি তই তাৰ মানে আই এছ অফিচাৰ হলি নাকি
হা পামহি বাজাৰত চব্জিৰ বেপাৰ কৰি আছো মোৰো অৱস্থা বয়া দে এই 2 মাহ মান হ'ল আজি এই বাংনা শুকাই গেছি বাংনা চাংনা আকৌ বিক্ৰী যোৱা নাই গা আকৌ আহি কেনে এনা চাই যায় মই বাজাৰতে আছো এই ৱালখন ফাটছি তাৰমানে ভাল কৰি আছো এইটো ধুনীয়া আছো ৰ এই ফোনটো কাটি দিওঁ দে আচল কথা লগ পালোঁ ভাল উপায় নাই এই কিমান দিন দেখছে না এই বিক্রিয়ে জানা অৱস্থা হয় এই কি কাম কৰিব লগা হৈছে এই পাইলট মই এই পাইলট এই মই আয়া তো বিচাৰে এই উপায়টো নাই বেয়াংতে চলি আছিল বা বিক্রি জানা এটা নিবি নেকি তই কোৱা নাই গোটা হিন্দি লৈ যা আছে ভাই 100 টকাত গোটা হিন্দি লৈ যা বজাৰ আছে ঘৰত কি হয় ইয়াত বহুত দিনৰ মূৰত লগ পালো ৰে ডাঙৰ মানুহ হ'বা আছো দে আৰু কিবা তন্ধৰ আশীৰ্বাদত ৰাখছি আৰু তই মানে হেৰি ইঞ্জিনিয়াৰ হলি মানে নকবি দে আৰু ভাই বেলেগ ইঞ্জিনিয়াৰ মই আৰু কাপোৰ ইস্ত্ৰি কৰো কাপোৰ চিধা কৰো না ভাজ লাগে কাপোৰ চিধা কৰো ভালেই আৰু মোটামুটি ভালেই এতিয়া মই বহুত ডাঙৰ এতিয়া মানে দেখিছা না গাড়ী চাড়ী লৈ আছো ক'ত গাড়ী এই থৈ দিলো ভাই তাতে সোমবাৰ মাজত ভাই আমাৰ জীৱনটো এনেতেই গেল কি কৰিবি মোৰ বেয়া নহয় দেই নাই কিবা চলি আছো ইনকামো গোটাই বেয়া নহয় দেই কি বনি গেল তই ইয়াৰ ভালেই আমি ভাল মানে আৰু কি কৰিবি কি লাগে আপা আলু কেইটকা আলু তই কেইটা নিবি কওঁ itu lebih bikin berbeza toy. এইটো বিক্ৰী নকৰিবি এইটো থৈ দি Habi itu toh neste ka marbe lagi orang neste manu. Dekkan khali egla bostu bikri kori kori. এটা আলু ৰ এমন কথা ক'ব নালাগে তই আলু নিবি নে নাকো Di 5 toka manar. Rongala di 5 toka, di 2 toka 1 toka. ৰঙালাও কাটা নহয় এইটো গোটা 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 নিব লাগিব Ke toka na. 25 টকা Nal ke siya. 2 toka alu 2 toka dia bang nak toka di. আলু 2 টকাৰ Alu 2 toka di. বাংনা 2 টকাৰ বাংনা সস্তা বাংনা পাবি Dia bhai puri khaba lagbo, tiri mal khaba lagbo নহলি. Holo bese. Hobo de. 10 টকা আলু দেই দিয়া কৰি যাদু 10 টকা বিক্ৰী হলাই ঠিকে আছে দে ভাই মানে মই ইঞ্জিনিয়াৰ হোৱা এখন নহ'লে ভাই কি কৰিবি এতিয়া ধুবি কাম কৰি আছো এইগিলা বেলেগৰ কাপোৰ হে দেখিছা না বেলেগৰ কাপোৰ পিন্ধি গাড়ী বেলেগৰ কাপোৰ জিকি ধৰি থাকিব নিম মানে ভাই কি কৰিম আৰু ভাই লৈ যা বস্তা চস্তা আছে লৈ যা লগত পইচাও নাই নহয় এই আপে দোষ মানুহ দি আছে সেই দিলে কি কৰিবি আৰু অলপমান লো আৰু তাতে ঘি আৰু কিবা কৰে হ'লে অলপমান লৈ যা ধৰ কিবা 2 ৰাখ আছে লগত যা লৈ যা ধৰ এখনি ৰাখ নিয়ে ভাই নি এই মনাখনতে ভৰাই দিব পাৰে এই মনাখনতে ভৰাই দিয়ে মনা চনা লৈ যা এই বস্তাটো ৰাখ মনাটো ভৰাই দিয়া এখন ৰাখ ভালে হ'ল যে এই ভালে হ'ল এই বহুত দিনৰ মূৰত লাগ পালো তই কি কৰিছা এতিয়া মই ভাই এতিয়া কাষতে কাম কৰি আছো ইও গম পোৱা কি নাই কাম কৰি আছা পাকাৰ কাম কৰি আছো হয় নেকি দে মই এটা ভাবছো ৰ হাতে ফোন নাম্বাৰটো দিবিচোন তোৰ দে মই মই এটা বনাম বুলি ভাবছো নাই কিবাকে পাৰো যদি আৰু দেই ভাই তহঁতৰ ঘৰত কাম কৰিব লগা আছিল এই নাই নকলি কি কৰিবি ভাই কৈছে 15-30 কাপোৰ ইস্ত্ৰি কৰিব লাগিব ধৰ লো এখনি লো পইচা নাই দে ভাই এখনি আছে ভাই তহঁতে কাম আছে যা যা জাকিৰ যা দে